हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल लोकल ब्लगार धन। सो कि खबर आपनालोকৰ आशा কৰিছো निश्चय ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো বহুত ভাল। তো গাইস মই এই ৰাতি 8টা বজাত ব্লগটো ষ্টাৰ্ট কৰিলো কাৰণ আমাৰ ঘৰত মোৰ পেহীৰ ল'ৰা আহিছে কাবাইটিৰ পৰা, মানে বহুত দিন অহা নাছিল আৰু লগো কৰা নাছিল, তো সেইটো কাৰণে ইয়াত আহিছে। তো সেইকাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আণ্টিয়ে কি ডিছ বনায় আপোনালোকক মই ভালকৈ দেখুৱাম আৰু অলপমান এনজয় কৰিম, যাৰ কাৰণে এই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ইফালে গান বাজি আছে, আপোনালোকে হয়তো চাই কেনে গমেই পাইছে আৰু বেকগ্ৰাউণ্ডত মিউজিকটি শুনি আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, কি কৰোঁ আপোনালোকক মই ভালকৈ দেখুৱাই থাকিম। তো ব্লগ তো গাইজ এয়া আণ্টিয়ে চাউল ৰেডি কৰিছে চিকেন বিৰিয়ানী বনাবৰ কাৰণে, আৰু এইবোৰ হৈছে কোমোৰা আৰু এইবোৰ পিঁয়াজ আদা নহৰু চব ৰেডি কৰি ৰাখিছে। গাইজ এইজন হৈছে মোৰ পেহীৰ ল'ৰাজন আৰু এয়া আণ্টিয়ে গেছত কিবা বহাই দিছে। আৰু গাইজ এয়া চোৱা আমাৰ ঘৰত আচাৰ কিমানবোৰ, এয়া হৈছে মেংগো আচাৰ আৰু লগতে এয়া এইবোৰ বহুত ভেৰাইটিজ আচাৰ আছে আৰু আপোনালোকে আহিলে খাব পাৰিব। আৰু এয়া আংকেল শুই আছে গান শুনি শুনি। গাইজ মই মোৰ ভাইক মানে লুকাই লুকাই ভিডিঅ' কৰি আছো, সি গমেই নাপায়। এতিয়া আণ্টি কৈ দিছে আৰু ই কি বদমাচি লগাইছে চোৱা। তো গাইজ এইফালে চোৱা আণ্টিয়ে চিকেন ফ্ৰাই কৰি আছে, এতিয়া ইয়াতে ৰাইচখিনি দিব বিকজ চিকেন বিৰিয়ানী বনাব যিহেতু। তো গাইজ ইফালে চোৱা ফেচ দেখাব লাজ পাই আছে কাৰণে এনেকৈ ডেন্স মাৰি আছে গামোচাখন বান্ধি কিনে মুখত। বহুত ফান হয়, বহুত কমেডিয়ান হয় আৰু বহুত এনজয় কৰি আছোঁ আমি। এয়া চোৱা তামাম ডেন্স মাৰি আছে ইফালে আৰু কি ক'ম আৰু। তো গাইজ ভিডিঅ'টো চাই নিশ্চয় গম পাই আছে বহুত এনজয় কৰি আছোঁ, বাট কি হৈছে ইয়াক ফেচটো দেখাব গৈ আছোঁ, এতিয়ালৈকে ফেচ নেদেখাই মানে লাজ পাই আছে। তো এনেকৈ ভিডিঅ'টো চাই থাকক, শেষত মই এবাৰ হ'লেও তাৰ ফেচটো আপোনালোকক দেখুৱাম। তো বলক। ইফালে ফটো উঠি আছে কিন্তু ভিডিঅ'ত নুঠে। গাইজ ইফালে তাইও ব্লগ বনাই আছে এয়া চোৱা, আৰু তাই হ'লে কি নকৰে, গোটেইকেইটাই ব্লগ বনাই আছে আৰু ইফালে তাই তাৰ নিজৰ মুখ নেদেখায় আমাৰ কেমেৰাত। ইফালে চোৱা তাই পুৰা ব্লগ বনাই পানী খাই আছে। তো ভিডিঅ'টো এনেকৈ চাই থাকিব। তো ব্লগ গাইজ ইয়াৰ ফেচটো ফাইনেলি দেখালো আৰু এয়া চোৱা চিম্পাঞ্জি বহি আছে। তো গাইজ এয়া আণ্টিয়ে চালাড ৰেডি কৰিছে, বহুত ধুনীয়াকৈ সজাইছে চোৱা। চ' গাইজ এয়া খানা ৰেডি, আণ্টিয়ে ৰেডি কৰি আছে। আৰু এয়া হৈছে আমাৰ চিকেন বিৰিয়ানী চোৱা, বহুত ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ কেনেকুৱা হৈছে পিছত ক'ম বাৰু। আৰু এয়া হৈছে এগ কাৰী, জাষ্ট এনেই বনাইছে আৰু এয়া হৈছে আজিৰ খানা। এয়া চোৱা চিকেন বিৰিয়ানী, এগ কাৰী আৰু লগতে চালাড আৰু এয়া আৰু কিবা কিবি আছে আৰু এইটো হৈছে মিঠাই। তো গাইজ এতিয়া আমি খানাখিনি খাই লওঁ, তাৰপিছত আপোনালোকক মই ভালকৈ দেখুৱাম। এয়া ৰেডি হৈছে, আণ্টিয়ে বাঢ়ি আছে আৰু লগত এয়া ভাই, এয়া আংকেল আৰু আণ্টিয়ে দি আছে আমাক। তো এনেকৈ চাই থাকা, আমি ভাতখিনি খাই লওঁ। তো আমাৰ খোৱা কমপ্লিট, আণ্টি খাই আছে, বহুত ভাল লাগিল খাই। তো কি ক'ম আৰু গাইজ খোৱা লোৱা কমপ্লিট, এতিয়া আৰু একো কৰিব লগা নাই। তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত, আৰু মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, আৰু লগতে যিবোৰ নতুন চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে ভালকৈ চাব পাৰে। তো আজিৰ কাৰণে গুড নাইট, শুভৰাত্ৰি। আপোনালোকে সকলোৱে ভালে থাকা আৰু দোৱা কৰিবা যাতে ময়ো ভালে থাকোঁ আৰু যাতে মই লাহে লাহে আগবাঢ়িব পাৰোঁ। তো মোক ছাপোৰ্ট কৰিবা আৰু মোক আশীৰ্বাদ দিবা। তো আজিৰ কাৰণে বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।